এইফালে মোৰ ৰুমৰ অৱস্থা চাওক কি কৰি থৈ এইটো মই ছিঙি লওঁ ৰ'ব হাঁহকেইটা আহি গৈছে বৰদেউতাই বান্ধি থৈ দিছে এতিয়া মোৰ লাহে লাহে অলপমান বেয়া লাগি আহিছে মনটো কিয় জানে এতিয়াহে মনটো ভাল লাগিছে তুমি আহি পাইছা সেইকাৰণে হেল্ল' গাইজ ৱেলকাম টু মাই ব্লগ যিহেতু আজি মানে ঘৰ আহিছোঁ চ' ভাবিছোঁ এটা লং ভিডিঅ' বনাই আপোনালোকক দেখাই যাই আছোঁ আমাৰ ঘৰৰ ৰাস্তাটো চাওক ইমান ধুনীয়া আৰু এইফালে পূৰা ধান খেতি কৰিছে আৰু বাকী ঘৰত আহি কি কৰি আছে আপোনালোকক সকলোখিনি দেখাই আছোঁ আপোনালোকে ফুল ভিডিঅ'টো চাই থাকক শেষলৈকে খালি আমাৰ এটা ডগী আছে আপোনালোকক দেখাওঁ ঐ কি খবৰ এয়া বহুত দিন মূৰত দেখিলেই মোক চিনি পোৱা হৈছে অলপ অলপ থাক 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 অঁ শুই থাক ঘৰ আহি পালোঁ আৰু মানে কি হ'ল মা ঘৰত নাই যিহেতু ক'তো যাবই নোৱাৰে অকলে অকলে ঘৰত থাকে চ' মই আহি আছোঁ কাৰণে আগতীয়াকৈ ঘৰ চব তালা মাৰি কিনে যাব দিছোঁ ফুৰিবৰ কাৰণে মানে বাইদেউহঁতৰ ঘৰত ফুৰিব গৈছে চ' মা গ'ল মই এতিয়া অকলে আছোঁ আৰু বাকী আপোনালোকক দেখাই আছোঁ এতিয়াতো ড্ৰেছ চেঞ্জ কৰি ল'ব লাগিব যিহেতু ঘৰতে এইবোৰ নচলিব মানে বিয়া হ'ব বেছি দিন হোৱা নাই চ' সেইকাৰণেতো চাদৰ মেখেলাই পিন্ধিব লাগিব হয় কি নহয় ড্ৰেছ চেঞ্জ কৰি লওঁ বাকী আপোনালোকক দেখাই আছোঁ কি কৰি গৈ আছোঁ চ' চাই গৈ থাকক ভিডিঅ'টো সম্পূৰ্ণ ৰাতিপুৱা যিহেতু একো খাই অহা নাই চ' বহুত ভোক লাগিছে আগতে একাপ চাহ বনাই খাই লওঁ তাৰপিছতে ড্ৰেছ চেঞ্জ কৰি আছোঁ যিহেতু এতিয়া এনেও ঘৰত মানুহ নাই লাহে লাহে চেঞ্জ কৰি আছোঁ আগতে চাহ একাপ বনাই খাই লওঁ আৰু তাৰে আগতে আপোনালোকক এটা বস্তু দেখাই আছোঁ এইফালে চাওক ইমান বগৰী শুকাই থৈ দিছে পূৰা শুকান বগৰী এইবোৰ চব আচাৰ বনাব লাগিব চাওক কিমান আছে আৰু লগতে কেইটামান কেঁচা বগৰীও আছে মানে এইকেইটা মই খাম অলপ পিছত সেইকাৰণে আৰু এইবোৰ চব আচাৰ বনাই গাখীৰ থৈ গৈছে গৰু গাখীৰ অলপো ইয়াতে পানী মিক্স নাই ইয়াত ধুনীয়াকৈ গাখীৰ চাহ বনাই খাম আৰু এইফালে ভাতো বনাই থৈ গৈছে কি বনাইছে চাহ ৰ'ব ইয়াতে আপোনাৰ আলু পিটিকা আৰু এইটো অমিতা ভাজি বা আলু ভাজি কি হয় নাজানো আৰু লগতে আছে দালি আৰু আছে ভাত ইফালেও কিবা আছে অঁ ইয়াতে ভাত আছে আগতে চাহ কাপ মোৰ পূৰা গোটা চাহ ৰেডি আৰু মই লৈ আহিছোঁ চিঙিৰা চিঙিৰা আছে ইয়াতে চ' ধুনীয়াকৈ চাহকাপ খাই লওঁ গুৱাহাটীত থাকিলে এইটো বস্তুৱে মিছ কৰা যায় জানেনে এই যে চাহকাপ গাখীৰ দিয়া চাহ ঘৰৰ গৰু গাখীৰৰ বহুত মিছ কৰা যায় যিহেতু এইবোৰ পোৱা নাযায় ন গুৱাহাটীত সেইকাৰণে বাকী ঘৰত আহিলে সেইকাৰণে ভাল লাগে আৰু পিছে মই গুৱাহাটীত যোৱাৰ পিছত এইবাৰে ফাৰ্ষ্ট আহিলোঁ ঘৰত বিয়াৰ পিছত গুৱাহাটীত যাই ফাৰ্ষ্ট আহিলোঁ এতিয়া অকলেতো নাখাওঁ আৰু ঘৰত বৰদেউতা এজন আছে বৰদেউতাকো মাতোঁ জেঠা অ জেঠা জেঠা শুনাই নাই ওচৰত গৈ মাতিব লাগিব মাতি লৈ আহি বৰদেউতাক চাহ দিলোঁ আৰু এতিয়া মই নিজেও খাওঁ আৰু অলপ চলপ আপোনালোকক ঘৰৰ পৰিৱেশটো দেখাই দিছোঁ চাওক এইটো আমাৰ ঘৰ হয় আৰু এইফালে পুৰণ ঘৰটো হয় চ' পুৰণ ঘৰৰ বাৰাণ্ডাতে বহি চাহ খাওঁ মই ধুনীয়াকৈ চাহকাপ খাই লওঁ এতিয়া চ' ইয়াক ঘৰৰ ধুনীয়া চাহকাপ খাই লওঁ চকুন একেবাৰে অকলে খালেতো নহ'ব ডগী আছে তাকো দিব লাগিব এয়া চামোচা আধা তাকো দি লওঁ দি আছোঁ দি আছোঁ বা কেনে কৰে মোৰ অলপ চলপ ভয় লাগে ৰ'বা দি লওঁ ইয়াৰ আগতে এইফালে কাগজতে দিছোঁ তাৰ বাতিটো সেইফালে আছে মোৰ ভয় লাগে অলপমান চাওকচোন খাইছে জঁপিয়াই থাকে ওচৰত গ'লে সেইকাৰণে অলপ ভয় লাগে মোৰ ৰুমৰ অৱস্থা চাওক কি কৰি থৈ দিছোঁ মানে চব কাপোৰ কানি এনেকুৱা কৰিছোঁ যিহেতু আলনাখনৰ পিছফালে বহুত মহ আছিলে কাৰণ এইটো ঘৰত কোনো থকা নাযায় যে মা আগৰ ঘৰটোতে থাকে চ' সেইকাৰণে এয়া
অলপমান ঠিক ঠাক কৰোঁ, চাফা তাফা কৰোঁ, যিহেতু সপ্তাহে সপ্তাহে যেতিয়া মানে ঘৰত আহোঁ অলপ চাফা এনেকৈ চাফ চিকুণ কৰি যাব লাগিব। আৰু ঘৰটো আপোনালোকে দেখিব পাৰিছে বহুতখিনি কাম বাকী আছে, লাহে লাহে কৰি যাম বাৰু, সেইখিনি আপোনালোকক পিছত দেখাই থাকিম। যিহেতু থাকাই নহয় ইয়াতে, সেইকাৰণে লাহে লাহে কামখিনি আৰম্ভ কৰিম। আৰু এতিয়া চব ঠিক ঠাক কৰোঁ। আৰু এইফালে মোৰ চোফাখিনিও এনেকৈ ঢাকি থৈ দিছোঁ, যিহেতু আলহী আহিলে ইয়াতে বহা নাযায়, সেইটো আগৰ ঘৰ আছে মাৰ লগত, তাতেই বহে, সেইকাৰণে এইটো ঘৰ তালাই মাৰা থাকে। আজি মই আহিছোঁ কাৰণে খুলিলোঁ, আৰু খুলি কিনে অলপ চাফ চিকুণ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ৰুম চুম দেখি নাহাঁহিব আৰু, এয়া কাম বাকী আছে মই কৈছোঁৱে। এইফালে পূৰা এয়া ড্ৰেছ পিন্ধি লৈছোঁ, যিহেতু চাফা কৰোঁতে লেতেৰা হৈ যাব। এতিয়া চাদৰ মেখেলা বা শাৰী পিন্ধিলে অলপ পিছত চাফা তাফা কৰা হোৱাৰ পিছত পিন্ধি আছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু ৰ'ব এটা বস্তু দেখাওঁ, আমাৰ ৰুমৰ পৰা চাওক ধুনীয়া ভিউ আহে। এইফালে আছে আমাৰ ঘৰৰ পুখুৰী, আৰু সেইফালেও আছে খেতি পথাৰ। এয়া দেখিছেনে, বহুত ভাল লগা মানে এটা ভিউ, খিৰিকী খুলিলে ধুনীয়া এটা ভিউ দেখা পায়। আৰু মানে এইটো ৰুমটো কি হ'ল, বহুত ঠাণ্ডা হয়, গৰম দিনত বহুত ভাল হ'ব। এইফালে চাগে, এইফালে আগৰ ফালৰ পৰা অলপ দেখাই দিছোঁ। আৰু ৰাস্তাটো যে বহুত ধুনীয়া লাগে, আৰু এয়া আমাৰ মন্দিৰ হয়। বাকী আজি এনেকৈ দেখাই দিছোঁ অলপ চলপ, চ' পিছত ভালকৈ কেতিয়াবা দেখাম বাৰু। এতিয়া মই কামখিনি ঠিক ঠাক কৰি লওঁ। এয়া গা পা ধুই আহি গ'লোঁ বোৱাৰী লুকত। এয়া মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ, মানে মাজে মাজে শাৰী পিন্ধোঁ আৰু মাজে মাজে মেখেলা চাদৰ পিন্ধোঁ, যিটো মন যায় সেইটোৱে পিন্ধি লওঁ। চ' কেনেকুৱা লাগিছে এতিয়া লাগিছেনে বোৱাৰী বোৱাৰী। এয়া অলপ ৰুম চুম ঠিক ঠাক কৰিলোঁ, আৰু এইফালেও ঠিক ঠাক কৰিলোঁ চব। মোক চাওক আৰু এবাৰ। ভাত চাত খাই অলপমান বহিছোঁ। কৈছিলোঁৱে মায়ে ভাত বনাই থৈ গৈছে, মই আৰু গুৱাহাটীৰ পৰা আহি কিনে ভাত বনাবলগীয়া হোৱা নাই। আজি মা নাহে, হাজবেণ্ড আহিব ইভিনিঙলৈ, যিহেতু মইতো অকলে থাকিব ভয় লাগে। সেইকাৰণে তাক কৈছোঁ, যিহেতু কালি তাৰ অফ আছে, সেই হিচাপে ডিউটিটো মিলাই কিনে মই আহিছোঁ। আৰু তাকো ডিউটি শেষ হোৱাৰ পিছত আহিব দিছোঁ। আৰু পিছফালে চাওকচোন ইমান আমৰ ফুল ফুলিছে, মানে আমাৰ যিমান গছ আছে চবতে বহুত ফুলিছে। এইবাৰ বতাহ বৰষুণ বেছি দিব, সেইকাৰণে ফুলিছে, হয়নে নহয়। এতিয়া এবাৰ পথাৰখন চাই আহোঁ, যিহেতু ধান পুতিছিলে কেনেকুৱা হৈ আছে। ৰ'বা আপোনালোককো দেখাই আছোঁ। ঘৰত বৰদেউতা আছে, বৰদেউতাই চাই আছে, গৰু চৰু বান্ধিব আছে। বাকী মই এতিয়া আপোনালোকক অলপমান পথাৰৰ ফালে লৈ যাওঁ, কেনেকুৱা হৈ আছে চাই আহোঁ ময়ো, আৰু লগতে আপোনালোককো দেখাই আছোঁ বলক। এইফালে আমাৰ পুৰা কল, এইয়া পুৰা কল হৈছে, কালিলৈ পাৰিব লাগিব। বলক পথাৰখন দেখাওঁ। আৰু চাওকচোন ইমান ধুনীয়া ভিউ। এইফালে আমাৰ ধান, এয়া ধুনীয়া হৈছে দেখিবলৈ। এতিয়াতো কেইদিন পিছত আৰু চবফালে কেৱল গ্ৰীণ আৰু গ্ৰীণ হ'ব, বহুত ধুনীয়া লাগে, হয়নে। মায়ে ৰাতিপুৱা যাওঁতে পানী চানী দি থৈ গৈছে পথাৰত, মইতো এইবোৰ নাজানো, সেইকাৰণে। এই যে ফুলকেইটা ভাল লাগে ন, শিমলু ফুল, শিমলু গছ আছে, ইমান ভাল লাগে এই গছবোৰ। কালি বগৰী গোটেইখিনি পাৰিব লাগিব যিমান আছে। ইফালে ওচৰত ইটা ভাটা, পূৰা কাম চলি আছে। বৰষুণ দিলেতো আৰু কাম কৰিব নোৱাৰিব ন, সেইকাৰণে এতিয়া পূৰা চলি আছে। বগৰী পকিছে, এটা বগৰী পূৰা পকি আছে। মই চাই লওঁ পাৰিব পাৰোঁনে। এইটো মই ছিঙি লওঁ ৰ'ব, তাৰপিছত খাব লাগিব। এইটো ছিঙিলোঁ, পকা পকা বগৰী, মানে ঘৰত আছে বগৰী আনি থোৱা, কিন্তু কি জানে ফ্ৰেছ ছিঙি খোৱাৰ নিচিনা নহয়, হয়নে নহয়। সেইকাৰণে এইটো পূৰা ফ্ৰেছ ছিঙিলোঁ। অলপ সময় ইয়াতে থাকোঁ, মিঠা মিঠা পূৰা।
পিছফালে ইমান ধুনীয়া ন মানে কি হ'ল আমাৰ ঘৰৰ ওচৰত পথাৰ অলপ দূৰত আছে চ' আমি বেছিভাগ মানে সেইফালে ফুৰিব যোৱা হয় কিন্তু ইয়াতে ঘৰৰ ওচৰতে আছে সেইকাৰণে মোৰ বহুত ভাল লাগে এইটো পৰিৱেশ আপোনালোকৰ কেনেকুৱা লাগে এইবোৰ পৰিৱেশ মোৰতো বহুত ভাল লাগে আৰু কিবা বস্তু দেখাই আছে আপোনালোকক সেইয়া আম আৰু এডাল চাওকচোন কিমান ফুল ফুলিছে দেখিছেনে আৰু এইফালে চাওক ইমান ওচৰত ফুল লাগিছে মানে কি ক'ম দেখিছেনে মই একেবাৰে বহি বহি ছিঙিব পাৰিম আম ইমান ওচৰত ফুল ফুলিছে দেখিছে আগতে আহিছোঁ নহয় এই আমডালত যেতিয়া আম লাগে মানে বহুত ভাল লাগে ছিঙি কিনে ওচৰত লাগে ন তো বহুত ভাল লাগে কিবা এটা এফালেদি যাব পাৰি এফালেদি যাওঁ এতিয়া মই শিমলু ফুলবোৰ চব পৰি আছে ইয়াতে তেতেলী গছ আছে তেতেলী গছ ঘৰত থাকিলে বেয়া বুলি শুনিছোঁ চবেই কয় কাটি দিম কেইদিনমান পিছত এতিয়াতো আছে বহুত তেতেলী পকি আছে ইয়াতে আৰু ঘৰত আহি গ'লোঁ দিয়ক এটা হাঁহ আছে হাঁহকেইটা আহি গৈছে বৰদেউতাই বান্ধি থৈ দিছে গাইজ এতিয়া গধূলি হ'বৰ হ'ল আৰু জানেনে এতিয়া মোৰ লাহে লাহে অলপমান বেয়া লাগি আহিছে মনটো কিয় জানে মায়ো নাই মানুহজন কেইটা বজাত বা আহি পায় আৰু যদি গাড়ী নাপায় সি আহিবও নোৱাৰিব তেতিয়াতো মই অকলে থাকিব লাগিব ঘৰত ভয়ে লাগে মোৰ বাদ দিয়ক মাতি আনিম কাৰোবাক ওচৰতে জেঠীমা মানে বৰমাহঁতৰ ঘৰ আছে চ' বৰমাক থাকিব মাতি দিম আৰু লগত আৰু এতিয়া গধূলি হ'ব হৈছে চ' জেঠাক কৈ লওঁ গৰুকেইটা বান্ধি থ'বৰ কাৰণে মই যিহেতুকে এইবোৰ নোৱাৰোঁ চ' ক'ত আছে জানো জেঠা অ' জেঠা গৰুকেইটা বান্ধক গৰু অঁ ভিতৰে নিয় না ডিউটি শেষ হ'ব তাৰপৰা আহিব আজি হা যাম অলপ পিছত যাম হা বান্ধ হা বেংগলী কৈছোঁ অলপ চলপ যিহেতু মানে জেঠাই বুজি নাপায় ন অসমীয়াত ভালকৈ বুজি নাপায় চব অলপ চলপ বেংগলী শিকি আছোঁ সেইকাৰণে অলপ চলপ জানে নাজানে বেংগলীয়ে মাৰি দিছোঁ নহ'লে বুজি নাপায় কি কৰিম আৰু মানে ওচৰৰে বাইদেউ এজনী মাতি আছিলে তাহাঁতৰ ঘৰত এতিয়াতো যাব নোৱাৰোঁ ঘৰখন এৰি এনেই কৈছে আৰু অলপ পিছত যাম বুলি মই জেঠালৈ বহি টিভি চাই আছোঁ যিহেতু অসমীয়া বুজি নাপায় সেইকাৰণে বেংগলীকে লগাই দিছোঁ আৰু মইতো অলপ চলপ বুজিব সেইকাৰণে এইবোৰে চাই আছোঁ আৰু ভাজি আছোঁ বন্ধাকবি ভাজি আৰু এইফালে ভাত হৈয়ে গ'ল মানে দালি আছেই সেইকাৰণে এইফালে বন্ধাকবি ভাজিয়ে বনাওঁ বুলি ভাবিছোঁ যিহেতু আজি শনিবাৰ সেইকাৰণে আজি নিৰামিষ এতিয়া 8টা বাজিছে আৰু হাজবেণ্ড এতিয়ালৈ আহিয়ে পোৱা নাই ৰখি আছোঁ কেতিয়া আহিব মুখত হাঁহি দেখিছে কিয় কওকচোন কাৰণ হাজবেণ্ড আহি পাইছে আৰু মোক ফোন কৰিছে গাড়ীৰ পৰা নামিছে আৰু এতিয়া সি আহি আছে চোতালতে ৰখি আছোঁ তাৰ কাৰণে এতিয়াহে ভাল লাগিছে মনটো এয়া আহি পালে আহি পালা এই তোমাক চিনি পোৱা নাই সেইকাৰণে ভুকুকাই আছে চিনি পাইছে সেইকাৰণে ন চিনি পাই নেকি কৈছে নেকি এতিয়াহে মনটো ভাল লাগিছে তুমি আহি পাইছা সেইকাৰণে দিনটো নহ'লে বেয়া লাগি আছিলে আৰু অলপ চলপ তোমাৰ কেনেকুৱা লাগিছে ঘৰত আহি ভাল লাগিছে তোমাক লগ পাই গুৱাহাটীততো লগ পাই সেইটো বেলেগ হয়নে নহয়
কি ক'ম আৰু সি অহাৰ পিছতহে মানে মনটো ভাল লাগিছে